নমস্কাৰ বন্ধুসকল, কেনে আছে চবে? ভালনে চবৰ? আশা কৰোঁ চবে ভালে আছে। তো ফ্ৰেণ্ডছ, আজি 15 আগষ্ট ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ চবকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো ফ্ৰেণ্ডছ, আজি বৰ বিশেষ এনেকুৱা ব্লগ নহয়, কিন্তু বিশেষ নহ'লেও বহুত জৰুৰী বুলি ভাবোঁ মই এইটো। চ' ফ্ৰেণ্ডছ, আজিলৈকে যিমান ভিডিঅ' চাইছে শ্বেয়াৰ কৰিছে নাই কৰা নাজানো মই, কিন্তু এইটো বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে শ্বেয়াৰ কৰে। এখন গাঁৱৰ, এখন সমাজৰ এইখিনি মানুহৰ ভৱিষ্যৰ সৈতে জড়িত হৈ আছে এইটো ভিডিঅ'টো। চ' প্লিজ আশা কৰোঁ, প্লিজ 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 বহুত ৰিকুৱেষ্ট কৰিছোঁ, যিমান ফ্ৰেণ্ডে চাই চবেই যাতে শ্বেয়াৰ কৰে ভিডিঅ'টো। মই ভাবোঁ নেদেখাজনেও দেখিব লাগে এইটো ভিডিঅ'। চ' প্লিজ আজিৰ যুগতো মানে এনেকুৱা আছে যাতে এনেকুৱা হ'ব নালাগে। মই ভাবোঁ চবেই ছাপোৰ্ট কৰাটো, শ্বেয়াৰ কৰাটো খুবেই প্ৰয়োজন। ইজনে সিজনক ছাপোৰ্ট কৰাটো খুবেই প্ৰয়োজন, নহ'লেতো চবেই এনেকৈ পিছ পৰিয়ে থাকিব লাগিব। চ' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ এটা শ্বেয়াৰে বহুত সলনি কৰি দিব পাৰে এখন গাঁও, এখন সমাজ। চ' প্লিজ আশা কৰোঁ আপোনালোকে অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, এজন শিক্ষকক মমবাতিৰ সৈতে তুলনা কৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে, নিজে গলি আনক পোহৰলৈ আনে। ত' ফ্ৰেণ্ডছ, এনেকুৱা এজন শিক্ষক হ'বলৈ এখন শিক্ষা অনুষ্ঠান হ'ব লাগিব বা এখন স্কুল হ'ব লাগিব। চ' ফ্ৰেণ্ডছ, আজি এখন স্কুল দেখা মই, যিখন এখন স্কুলত কোনো শিক্ষক নাই, কোনো ছাত্ৰ ছাত্ৰী নাই, কেনেকৈ পৰি ৰৈছে। দৰ্জা খিৰিকী ভাঙি চব এইবোৰ চব বাৰাণ্ডাত এইবোৰ গৰু ছাগলী হাগি জাবৰ জোথৰ জংঘল এইবোৰ চব এনেকুৱা হৈ একেবাৰে অৱস্থা নাই। এখন স্কুল নে কি একো ধৰিবই নোৱাৰি এখন চব। এইয়া ভিতৰত চব দৰ্জা খিৰিকী ভাঙি কেনেকৈ পৰি আছে। ষ্টেণ্ডবোৰ চব ব্লেকবৰ্ড ষ্টেণ্ড, টেবুল, এয়া চাৰিওফালে গোবৰ ঘোঁৰালৈকে হাগিছে। একেবাৰে দেখি ইমান বেয়া লাগে। এখন স্কুল, এখন শিক্ষা অনুষ্ঠান চব এনেকুৱাকৈ ভাঙি চিঙি চাৰিওফালে পৰি আছে। এয়া চব কি অৱস্থা হৈ আছে। এইখন স্কুলত না শিক্ষক আহে না শিক্ষয়িত্ৰী আহে এতিয়া বৰ্তমান। তাৰো কাৰণ আছে, আহিছিলে আগতে, পঢ়াইছিলোঁ আগতে, পঢ়িছিলেও বহুত ষ্টুডেণ্ট আহিছিলে। কিন্তু আটাইতকৈ দুখ লগা কথা আজিৰ যুগতো যে অসমত, আমাৰ এই অসমত চব এনেকুৱা গ্ৰেণ্ড নোহোৱা স্কুল আছে, য'ত কোনো শিক্ষক নাই। কোনো মানে শিক্ষক যিকেইজন আহিছিলে চাকৰিৰ কাৰণে দৌৰি দৌৰি, স্কুলৰ কাৰণে দৌৰি দৌৰি, না স্কুল গ্ৰাণ্ট কৰিব নোৱাৰিলে, না নিজৰ চাকৰিও নহ'ল। তো এজন মানুহেতো চাকৰি নকৰাকৈ বা কোনো দৰমহা নোপোৱাকৈ, চাকৰি তাকৰি নোহোৱাকৈ আৰু গোটেই জীৱনটোতো খাটিব নোৱাৰে আজিৰ যুগত। চ' ফ্ৰেণ্ডছ, নিজে চাওক আপোনালোকে। তো প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে কোনো নেদেখা মানুহো দেখে এইটো ভিডিঅ', যাতে আপোনালোকৰ জৰিয়তে এই স্কুলৰ অৱস্থাখিনি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। চ' প্লিজ সকলোৱে ভিডিঅ'টো চাই যেন এনেই ৰাখি থৈ নিদিয়ে, এটা শ্বেয়াৰ কৰি দিয়ে প্লিজ প্লিজ প্লিজ, বহুত ৰিকুৱেষ্ট কৰিছোঁ মই। চাওক না কি অৱস্থা হৈ আছে, দেখিলে কিমান বেয়া লাগে। আপোনালোকৰো চাগে দেখিলে বহুত বেয়া লাগিব। এখন স্কুল, এখন শিক্ষা অনুষ্ঠান, ইমান ধুনীয়া ঠাই, য'ত এজন গৰু বুলি কয়, এটা গৰু মানুহ হৈ যায় বুলি কয়। চ' ফ্ৰেণ্ডছ, প্লিজ প্লিজ কৰিছোঁ, বহুত ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টোত অকল ৰিকুৱেষ্টে কৰি আছোঁ। তো প্লিজ শ্বেয়াৰ কৰিব। আশা কৰোঁ আপোনালোকৰ এটা শ্বেয়াৰে যাতে এখন স্কুল সলনি হয়। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, অকণমান ফিল্ডখন দেখাওঁ। ফিল্ডখনো বহুত জংঘল হৈ আছে। আশা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰিব। চব কোনো চৰকাৰী শিক্ষক নাই, গ্ৰাণ্ট নহ'ল কাৰণে কি অৱস্থা। আজি দৰ্জা খিৰিকী ভাঙি, ষ্টেণ্ড এইবোৰ চব ব্লেকবৰ্ড ষ্টেণ্ড, সেইফালে এটা আছে ব্লেকবৰ্ড ষ্টেণ্ড, গোটেই গৰু গোহালি একেবাৰে অৱস্থা নাই। চকী বেঞ্চ চেঞ্চ চব ভাঙি চিঙি অৱস্থা নাই, দৰ্জা ভাঙি অৱস্থা নাই, কোনো শিক্ষক নাই। চব ফালে জংঘল, এইফালেও জংঘল। এয়া চব কি অৱস্থা হৈ আছে। গোটেই গোবৰে পূৰা 2-3 ইঞ্চিমান ডাঠ হৈ গৈছে গছক। বাৰাণ্ডা, এয়া চাওক ফিল্ডখনো পূৰা জংঘল চাৰিওফালে। 5 ফুট 6 ফুট ওপৰলৈকে জংঘল হৈ গৈছে। না ইয়াত কোনো খেল হয়, না কিবা হয়, না ল'ৰা ছোৱালী আহে। তো ফ্ৰেণ্ডছ, মই শিক্ষককেইজনকো লগ পাইছিলোঁ,
কৈছিলে তেখেতসকলে যে চাকৰিটো নহ'লেতো আজিৰ যুগত আৰু ইমান দিন বহুত বছৰ খাটিলোৱে, এতিয়া নিজে একো নকৰিলেও ঘৰখনৰো চলিবলৈ অসুবিধা হয়। চাকৰিটোৰ কাৰণে যুঁজি আছোঁ, স্কুলখনৰ কাৰণেও যুঁজি আছোঁ, থোৱা নাই কি কৰিম বুলি এনেকৈ এৰি ৰাখি থৈছে। তো হয়, চবে নিজৰ কাৰণেতো কিবা এটানো কৰিব লাগিব। আজিৰ যুগততো আৰু কোনে কাৰ কাৰণে ইমান ফ্ৰীতে ইমান বছৰ বছৰ ধৰি কৰিব পাৰিব। তো যদি গ্ৰাণ্ট হৈ যায়, ভাল শিক্ষক দুজনমান আহে, গাঁওখনৰ কাৰণে বহুত ভাল হ'ব বুলি ভাবোঁ মই। ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব। এইখন স্কুলখন এড্ৰেছটো কৈ দিওঁ বুলি ভাবিছোঁ, যাতে কোনোবা চৰকাৰী বিষয়াই দেখে, ভাবিলে যদি ঠিক কৰি দিয়ে বহুত ভাল পালোঁ হয়। গাঁৱৰ ৰাইজে বহুত আশীৰ্বাদ দিব, বহুত বছৰৰ পৰা চেষ্টা কৰি আছে স্কুলখন গ্ৰাণ্ট হওক, ভাল শিক্ষক আহক, ল'ৰা ছোৱালীবোৰ বেলেগ গাঁৱলৈ যায়, বাৰিষা ছিজনত ৰাস্তা পদূলি বহুত অসুবিধা হয়। চ' ফ্ৰেণ্ডছ বহুত দূৰলৈ যায়, বহুত মানুহৰ অসুবিধা হয়, বহুত মানুহে এনেকৈ পঢ়িবও নোৱাৰে। ত' মই ভাবিছোঁ ভিডিঅ'টোৰ জৰিয়তে যদি কিবা এটা ভাল হয়, বহুত মানুহৰ কাৰণে ভাল হ'ব। চ' ভিডিঅ'টো সেইভাবেই বনালোঁ। স্কুলখন আমাৰ এই জেগাডোখৰ ডুমডুমা সমষ্টি পৰে, আমাৰ টঙনা পঞ্চায়ত পৰে। চ' প্লিজ যদি কোনোবাই চৰকাৰী বিষয়া দেখে, আশা কৰোঁ কথাখিনি আগুৱাই নি আমাৰ এই স্কুলখন ঠিক কৰি দিয়ে বুলি আশা কৰিছোঁ। আৰু বাকী ফ্ৰেণ্ডছে যিমানে চাব ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব। তো ধন্যবাদ।